এখন ইনা নিজে সাইড ল'ব পাৰে না ই বেলেগ সাইড দিব পাৰে এদিকে চিকেন নাপিয়াই কিবা ওটা ওটা লাগে বাবা বাড়িতে এই লাৰু কথা ৰংগাল লৈ ৰানো কাটি ৰঙা এখন চিগৰ পেকেট নহয় কোনো বললো শুরু এটা খেলব লাগব তো হেল্ল' গাইজ গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম এতিয়া বাচ্ছি আপোনাৰ 10টা 10:30 মান বাজি গ'ল ওই যে নলবাৰীত যাম এটা কাম আছে আমি কৰি আহো ইয়াপা আসি কেপা ইয়াপাৰ কিবা জগাৰ আনবে যাম ক্ৰিকেটৰ তো চাই থাকক এই পিংকু আহি আছে ৰ'ব পিংকু গ্ৰুফিৰ এইটো আৰু এইটো আহি আছে পিংকু এই ব্লগ বনাই বনাই আহি আছে এই জালা ওই ও ব্লগ বনাই আছে আজি শেষ দে আজি আয়া আয়া এই বিটিয়া আয়া কি বুলি কৈছে আগে তেল খুৱাই দি ভৰাব মূৰ্খ না মূৰ্খ ই হা পৃথিৱীখন এনেকৈ খাইছে তন্দে আরে তেল ভৰাব না না গাড়ীখন লগাই দিছে দেখি ৰ কি বুলি কৈছিলি কি বুলি কৈছিলি পাণ্ডা ক'ত আছে হা এতিয়া একো নকওঁ যা তই কেইটকাৰ ভৰাইছে হা আৰে 2,000 এনেইতো 100 টকাই ভৰ 2000 মিটাৰটো নকবি 2000 চালা দিবি আমাক অলপ অসমৰ ব্লগাৰ বুলি চিনি পাবি মানুহটো ক'বই নোৱাৰো ছাগলেও আমাক চিনি নাপাওঁ চালা ইমান বয়া দিনা আৰু এই তই 20 টকা চিকেন নাপিয়াই কিবা ওটা ওটা লাগে এই নাখাওঁ অগলা নাখাওঁ নহয় কিবা 10 টকাই ভাল 10 টকাটো দেখিলে সি ল'লেও আছে বাবা বাড়িতে এই লাৰু কথা ৰংগাল লৈ ৰানো কাটি ৰঙা এখন চিগৰ পেকেট নহয় কোনো উপায় খাওক বনাই থাকে হৈ দে হ'লেও কিন্তু ভাল লাগে হ'লেও ভাল লাগে আই লাইক 10 টকা চিকেন বিকজ এইটো খাব লগা আছে উপায় নাই अरे शुक्र अली 2 नंबर वर्जन साला कुत्ता साला शुक्र अली गला because অবাই यार बोले चैनलत गाइस কোনবা কমেন্ট দিছি তন্দে তই বলে কপি কৰা কৈছা আরে ভাই কপি মানে কি জানে না গাইস যিটো গুৰুৰ পৰা মানুহ শিক্ষা লয় সেই গুৰুটোৰ দৰে অলপ চলপ নেচাত থাকে ঠিক তেনেকুৱাকে তাৰ গুৰুটোৰ অলপ নেচাৰ আছে কাৰণে কৰাই যায় আৰু এনেকুৱা মোৰো আছে আমাৰ গুৰু কোনি লগৰ আমাৰ নিপু আৰু বেতালৰা বেতাল আৰু নিপু জুই সেন্দক আমি যদি কপি নকৰো কাক কৰিম বেতাল নকয় মাক জানে না আহো দে গাইছ চলি থাকো দেচোন এনেকে তাতে ইমান জ্বলে দে কিবাকে 300টা ছাবস্ক্ৰাইবাৰ লৈ ঘূৰি আছো সি লৈ আছে কিবা 100টা হা সেইগিলাখান ল'বা দি অলপ কিয় এনে কৰা তেন্তে এনে এইকাৰণে উন্নতি নাই পাণ দোকানখন বহি দিছি নহয় তাৰ বিক্ৰী হয় দেখা পাই বেলেগ এটা দিয়ে আৰু তাতে এখন কৈছো গাইজ ইয়াৰ উৎপত চাওঁ আটাই দি ব্লগিং আটাই দি ফোন চালা দে
চাউণ্ড পাবি তেন্তে সেইকাৰণে ভিডিঅ' কামি দিছোঁ ই নামে মোৰ বয়া বুলি কৈছে তই জাপি এটাক মাতিছিলোঁ ফোন কৰি মাতলি কি হ'ব তাই জেগাত বেলেগ এটা আইডিয়া দি আছে সিহঁতি থকাটো কথা বেয়া লগা নাই কিন্তু চিনি নাপা না হ'ব দে দে কিয় পিংকু ৰখি আছে আৰু ক্ৰিকেট খেলাম বুলি তো গাইজ বস্তুখিনি ল'লো ও এতিয়া বেগ লাগে বোলে বেগটো কি আনাই দে বেগ বোলে আনাই দে এইগিলা পেড আছে তাৰপিছত এই গাৰ্ড এইটো হেলমেট হেণ্ড গাৰ্ড বাকী এইটো বেগটো নিবান পইচা কম আছে মোৰ লগত বেগটোৰ দাম বোলে 1400 টকা পিছত চিন্তা কৰিম এই উঠি এতিয়া মই কি শুনি মেঘলা খেলা মই কৈছোঁ বস্তা এটা দিম দেই এতিয়া দে দে বললো চুৰ এটা খেলবা লাগব তই খেলবি নে পারবি চেষ্টা কৰিম গাইজ হৈ গ'ল দে গোটেইখিনি ল দাম চাম দিবে নুখুজে অলপ নুখুজে বাপৰে বাপ কি ভয়ানক দামত লাগছি লাষ্টত কোনোবাই কাৰোবাক ফোন কৰি এনেকৈ মৈচম দাও ফোন কৰিলাক 50 টকা এটা দিছি 50 টকা তোৰ মই বোলো ৰস খাওঁ খাই উঠি ক'বা আহিছে 90 বোলে 3 কিলো খাওঁ দে 90 কি আছে আৰু খাবাতো লাগবই এই ৰ'দ চাইছোঁ ৰ'দ চাওঁ হাতী ফেলছি তাৰ ওসমান তামান গণ্ডগোল কৰি আছে এই ৰ'দটোই দে আৰু যাই আছোঁ দে পাকতাই এইগিলা বস্তু দক এখন ইনা নিজে চাইড ল'ব পাৰে নাই বেলেগ চাইড দিব পাৰে এনেই গেলে জীৱনটো পানী থাকছো গাইছ পানী রাস্তার পানি নকামেই কমা দেখাই নাপালো ঢুকে গাড়ি এই আকৌ ঢুকে বিৰাট ৰ'দ উপায় নাই মই নাই ইয়াতে গটাই সপা ধৰা নেছি মোৰ কাপোৰ মেৰি পেলাই নে কি কয় কি কম ai boleh deh guys kemar gua boy তার কাইবার বেশি ঘুরিয়ে দে এই করাই ভালো এক বনে দিল রব কি বনে দিল থাক
কি কৈছা দে কি কৈছা কি হা ছাল আছে কিন্তু বডিটো ছাল আছে বেছি ডাঙৰকৈ কথা ক'ব নোৱাৰে মই এই আমাৰ নামৰ সম্ৰাট শ্ৰীযুত কৈলাশ তালুকদাৰ ডাঙৰীয়া দেৱৰ ঘৰত আছোঁ ও কেনে ৰূপ বেছি হা তো গাইছ মই আহিলোঁ এখন নাৰায়ণ পূজা খাবা নাৰায়ণ পূজাখন আমাৰ মাননীয় নাগৰা নামৰ শিল্পী শ্ৰীযুত কৈলাশ তালুকদাৰ দেৱ তেওঁৰ ঘৰত আছোঁ বৰ্তমান কবাচিয়াই তো ভিডিওটি আপনি যদি চাই ভালো লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করতে হবে না কি দে